বন্ধুসকল, আজি মই আপোনালোকৰ সৈতে কথা পাতিবলৈ আহিছোঁ আপোনাৰ মোৰ প্ৰত্যেকৰে জীৱনৰ বিষয়ে। জীৱনটোনো আচলতে কি? এই জীৱনটোৱে যে আমাক বিভিন্ন ধৰণৰ ৰং ৰহস্যৰে ভৰাই দি মোহত আবদ্ধ কৰি ৰাখিছে। কাব্যিক ভাষাৰে কওঁ, জীৱন কি যে অনুপম। এই শব্দটো শুনিবলৈ বৰ মধুৰ, নহয়নে? কিন্তু বাস্তৱিকতা জীৱন মানেনো আচলতে কি? জীৱন আচলতে সুখ দুখ, হাঁহি কান্দোন, অভিমান অভিযোগ, খং ৰাগ, প্ৰেম ভালপোৱা সমাহিত ৰূপটোৱে নহয় জানো? ইয়াত আমাৰ কাৰোবাৰ প্ৰতি থাকে অফুৰন্ত ভালপোৱা আৰু কাৰোবাৰ প্ৰতি থাকে কিছু দায়বদ্ধতা, আৰু এইবোৰে আমাক জীৱন যুঁজত অৱতীৰ্ণ হ'বলৈ প্ৰেৰণা দিয়ে। নামি পৰোঁ আমি 10 আঘৰীয়া, হাবুডুবু খাই থাকোঁ তাতেই, কেতিয়াবা উঠি আহোঁ ছাকচেছ লৈ আৰু কেতিয়াবা নিৰাশ হৈ। যেতিয়ালৈকে আমি নাজানো মই কোন আৰু কি কাৰণে কি উদ্দেশ্যেৰে মোৰ জন্ম বা মোৰ জীৱনৰ লক্ষ্য কি, তেতিয়ালৈকে আমি দিশহাৰা হৈ থাকোঁ। যেতিয়া আমাৰ জীৱনৰ একোটা নিৰ্দিষ্ট লক্ষ্য থাকে, নিৰ্দিষ্ট উদ্দেশ্য থাকে, আমি তাক এচিভ কৰিবৰ কাৰণে যিকোনো ধৰণৰ কষ্টৰ সন্মুখীন হ'বলৈ সাজু থাকোঁ। গতিকে আমাৰ জীৱনৰ এটা নিৰ্দিষ্ট লক্ষ্য থকা উচিত। আৰু আমি যেতিয়া নিজকে প্ৰশ্ন কৰিম মই কোন বা আমাৰ ভিতৰত কি টেলেণ্ট আছে, তেতিয়া সেই টেলেণ্টক বুজি পাই আমি তাক চিনি পাই কামত খটুৱাব পাৰোঁ আৰু আমাৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ বা এচিভ কৰি লওঁ আমি। আৰু তাকে জানো সফল বুলি নকয়, সফলতা বুলি নকয়। এয়া তেতিয়াহে সম্ভৱ হ'ব যেতিয়া আপুনি নিজকে প্ৰশ্ন কৰিব আপুনি যিটো ৰাস্তাত গৈ আছে কিয় গৈ আছে, আৰু যেতিয়া আপুনি নিজে জানে যে কিয় গৈ আছে, তেতিয়া সফল হ'ব নোৱাৰিলেও অন্ততঃ দুখী নহয় আপুনি। আৰু সেই ৰাস্তাত পোৱা সৰু সৰু সমস্যাবোৰ বা ডাঙৰেই হওক, সেইবোৰ আপোনাৰ বাবে একেবাৰে সৰু হৈ পৰে। এপিজে আব্দুল কালামে কৈছে, সপোন সেইটো নহয় যিটো আপুনি শুই শুই দেখে, সপোন সেইটোহে যিটো আপোনাক শুবলৈ নিদিয়ে। শেষত মই কওঁ, জীৱনটো একোখন দৌৰ প্ৰতিযোগিতা, য'ত আপুনি অংশগ্ৰহণ কৰিবই লাগিব, বা এখন চক্ৰবেহু য'ত আপুনি নামি নপৰোঁ বুলি ভাবিলেও পৰিবই লাগিব। আৰু ইয়াত নামি পৰিলেও বিপদ, নপৰিলেও বিপদ। এই দৌৰ প্ৰতিযোগিতাত আপোনালোকে অংশগ্ৰহণ কৰিবই লাগিব। ইয়াত অংশগ্ৰহণ কৰাৰ বাবে নিস্তাৰ নাই। হৰা জিকাটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আচলতে এয়াই আছিলে মোৰ জীৱন সম্পৰ্কে থকা ধাৰণা। আপোনালোকে যদি ভাল পায় তলত কমেণ্ট কৰি জনাব, আৰু বেয়া পালেও ক'ব। এইখন জগতলৈ মই প্ৰথম আহিছোঁ, গতিকে ভুল হোৱাটো স্বাভাৱিক। ভুলবোৰক যাতে শুধৰাই আপোনালোকে মোক আঁকোৱালি লয়, তাকে কামনা কৰিছোঁ। আৰু এই জীৱনটোলৈ আহি থকা সৰু সৰু বিপদবোৰক যাতে ধৈৰ্যৰে সৈতে যুঁজ কৰি ভগৱানে দিয়া পৰীক্ষা বুলি আঁকোৱালি লয়। আৰু এদিন দেখিব আপুনি সেই পৰীক্ষাত অতি সুকলমে উত্তীৰ্ণ হৈ গৈছে। নমস্কাৰ।